আৰু লাগ ভাল মই যোৱাকালি একচুৱেলি আহিম বুলি ভাবিছিলোঁ এছিয়েটিক ব্লেক বিয়াৰ আছে ইয়াতে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু স্বাগতম জনাইছোঁ এক নতুন ভিডিঅ'লৈ চ' ফ্ৰেণ্ডছ বৰ্তমান আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই ইতিমধ্যে গম পাইছে যে মই আছোঁ এতিয়া মেঘালয় মোৰ বেক চাইডে যিটো দেখা পাইছে সেইখন হৈছে আপোনাৰ মেঘালয় বায়'লজিকেল পাৰ্ক আৰু ফ্ৰেণ্ডছ লোকেশ্যনটো হৈছে মেঘালয় ৰাজ্যৰ ৰিভই জিলাত থকা উমট্ৰু নামৰ এখন গাঁৱত এই বায়'লজিকেল পাৰ্কখন আছে আৰু এই যিটো এড্ৰেছটো হৈছে এটা প্ৰপাৰ এটা ফৰ্মেল এটা এড্ৰেছ হয় কিন্তু গুৱাহাটীবাসীৰ পৰা বা যিবিলাকে অসমৰ পৰা আহিব তেওঁলোকে এই জাগাখিনি ইমান এটা চিনি নাপায় বা যিখিনি মই নাম ক'লোঁ ৰিভই জিলা বুলি বহুতে হয়তো গমো নাপাব পাৰে হয়তো মেঘালয়ৰ যিখিনি মানুহ হয় তেওঁলোকে চিনি পাব এই জাগাখিনি কিন্তু আমাৰ আসাম চাৰ্কলৰ যিখিনি মানুহ বা গুৱাহাটীৰ পৰা অহা যিখিনি মানুহ তেওঁলোকে এই ঠাইখিনিৰ বিষয়ে ইমান গম নাপাব কিন্তু মই এটা কথা কওঁ যে আপোনালোকে গুৱাহাটী বা আসামৰ পৰা আহিলে বা যে নহওক গুৱাহাটীৰ পৰা আহিলে কোনখিনিত পৰে মই একজেক্টলি মই সেইখিনি জেগা ক'ব নোৱাৰিম তথাপিও আনুমানিক আপোনালোকক মই এটা কৈ আছোঁ কোনখিনিত আপোনালোকে গম পাব এইটো হৈছে মেইন হাইৱে আৰু মেইন হাইৱে যিটো বাওঁপিনে আছোঁ মই গুৱাহাটীৰ পৰা যিটো ৰাস্তা গৈছে ধৰক বৰাপানী হওক বা শ্বিলং ছাইডে যিটো ৰাস্তা গৈছে সেই ৰাস্তাটোৰে যেতিয়া গৈ থাকিব লেফ্ট ছাইডে আপোনালোকে এই পাৰ্কখন দেখা পাব ৰাস্তাটোৰ বাওঁপিনে আপোনালোকে দেখাই পাব মেঘালয় বায়'লজিকেল পাৰ্ক বুলি ডাঙৰ এখন গেট আছে লেখা দেখাই পাব আপোনালোকে এইটোৱে হৈছে গুৱাহাটীৰ পৰা অহা ৰাস্তাটো যিটো লেফ্ট ছাইড পৰি পিনে গুৱাহাটীৰ পৰা আপোনালোকে আহি থাকিলে বাওঁপিনে এই পাৰ্কখন দেখাই পাব আৰু ফ্ৰেণ্ডছ এই যিখিনি জাগা হয় এই জাগাখিনিৰ পৰা উমিয়াম লেক মানে বৰাপানী বেছি দূৰ নহয় নাই বোলে আপোনাৰ 7 কিলোমিটাৰমান হ'ব চ' বলক এতিয়া বেছি লেট নকৰোঁ আৰু গেটৰ ভিতৰত সোমাই যাওঁ আৰু ফ্ৰেণ্ডছ এটা কথা মই কৈ দিওঁ ইয়াতে এখন ন'টিছ মাৰা আছে যিখন ন'টিছত লেখা আছে মই দেখুৱাই দিছোঁ ইয়াত লেখা আছে যে সোমবাৰে জু বন্ধ থাকে ভিজিটিং আৱাৰ্ছ দিছে আপোনাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং আপোনাৰ ধৰক আবেলি 3 বজালৈকে আৰু লাগ ভাল মই যোৱাকালি একচুৱেলি আহিম বুলি ভাবিছিলোঁ কিন্তু কিবা এটা কাৰণত মই আহিব নোৱাৰিলোঁ চ' আজি মংগলবাৰ মই আজি আহিলোঁ সোমবাৰে মই আহিব নোৱাৰিলোঁ নহ'লে বন্ধ পালোঁ ইমান দূৰ আহি কিনে বন্ধ পাই গ'লোঁ মই ত' বলক এতিয়া ভিতৰত এণ্ট্ৰি কৰোঁ বন্ধুসকল গেটখনৰ পৰা উঠি আহিলোঁ উঠি অহাৰ পিছত দেখা পাওঁ পূৰা মানুহ নাই ৰাস্তাত আৰু ৰাস্তা কিন্তু ভাল খুব ধুনীয়া আৰু চাৰিওপিনে গছ আৰু দুই চাইডে গছ আছে এনেকুৱা ভাল লাগিছে কিন্তু মানুহ নাই অলপমান মানে দেখাত অলপ মানে কিবা লাগে মানে অকলশৰীয়া আৰু গৈ আছোঁ ন অকলে আহিছোঁ অলপ ভয় লাগে এতিয়া বৰ্তমান উঠি আহিলোঁ উঠি অহাৰ পিছত ফাইনেলি জাগাটো পাই গ'লোঁ আৰু জাগাটো পোৱাৰ পিছত আপোনালোকে দেখা পাইছে যে পূৰা একদম ফ্ৰী জাগা হয় মানুহ বেছি নাই বৰ্তমান আৰু মই অসমৰ গাড়ী বৰ্তমান এতিয়ালৈকে এখনো দেখা নাই গোটেই মেঘালয়ৰে হয় যিমান স্কুটি ইয়াতে ৰখা আছে বাইক আৰু স্কুটি গোটেই মেঘালয়ৰে হয় আৰু এতিয়া সেই আগৰ পিনে যাম আগৰ পিনে যাই কিনে চাম জাগাটো কেনেকুৱা হয় আৰু পাৰ্কিঙৰ কাৰণে ইয়াতে কোনো ধৰণৰ চিন্তা নাই পাৰ্কিং স্পেচ পূৰা আছে চাব পাৰে এইখিনি গোটেই পাৰ্কিং হয় আপোনালোকে কেমেৰাত ইমান ভালদৰে গম নাপাব কিন্তু এৰিয়াটো বহুত ডাঙৰ হয় পাৰ্কিঙৰ কাৰণে ধুনীয়া ব্যৱস্থা পূৰা গাড়ী আনি ইয়াতে ৰাখিব পাৰে পিছে পাৰ্কখন সেইপিনে আছে মানে টিকেট কাউণ্টাৰ আগত আছে এণ্ট্ৰি গেটটো আগত আছে মই অলপ পিছত সোমাই আছোঁ কিন্তু তাৰ আগতে জাগাখিনি অলপমান চাই লওঁ যিটো আজি ফাৰ্ষ্ট টাইম আহিছোঁ জাগাখিনি ভালো লাগিছে চাওঁ না কি ধুনীয়া জাগা ইয়াতে মানুহ একদম নাই পূৰা শান্তিৰ জাগা হয় আৰু চাৰিওপিনে গছ আৰু বতৰটো আজি ৰ'দ ইমান নাই জাষ্ট অলপ ৰ'দ দি আছে ইমান কাঢ়া নাই মই দেখুৱাই দিছোঁ চাৰিওপিনে পূৰা মেঘ বলক এতিয়া বেছি লেট নকৰোঁ এতিয়া যাওঁ আৰু এতিয়া এণ্ট্ৰি কৰোঁ পাৰ্কিঙৰ ফিজ কিমান হয় বা টিকেটৰ ফিজ কিমান হয় এণ্ট্ৰি ফিজ কিমান হয় সকলোখিনি জনাই আছোঁ আৰু এই বায়'লজিকেল পাৰ্কখন উদ্বোধন কৰিছিলে মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰেড কে চাংমা এইখন হৈছে পাৰ্কখনৰ মেপ কোনখিনি ঠাইত কি জীৱ জন্তু আছে ইয়াতে দেখুওৱা হৈছে এইটো হৈছে টিকেট কাউণ্টাৰ আৰু টিকেটটো এতিয়া লৈ লওঁ এতিয়া টিকেটটো লৈ ল'লোঁ টিকেটৰ পাৰ হেড হৈছে 50 ৰুপিজ আৰু যিটো মোৰ স্কুটি হয় স্কুটিৰ কাৰণে পাৰ্কিং লোৱা হৈছে 20 ৰুপিজ তলত কিন্তু মানুহৰ ঘৰ আছে এতিয়া গৈ থাকোঁ আৰু কিমান দূৰ বা যাব লাগে গম নাপাওঁ আৰু ৰাস্তাটো এতিয়া নামি আছোঁ এতিয়া এনেকুৱা আৰু ইয়াতে লিখি দিছে ৱাৰ্ণিং দিছে ডু নট ক্ৰছ দ্য বেৰিয়াৰ
এইটো যিটো বেৰিয়াৰ আছে সেইটো ক্ৰছ কৰিব মানা কৰিছে আৰু আহি পোৱাৰ পিছত ইয়াতে দেখাবলৈ এখন চাইনবোৰ্ড লগোৱা আছে জীৱ জন্তু যদি চাব বিচাৰিছে তেনেহ'লে আমি ইপিনে যাব লাগিব আৰু বাকী ইপিনে গোটেইখিনি অফিচখিনি আছে ডাইৰেক্টৰ্ছ অফিচ ভেটানেৰী ক্লিনিক ফিড ষ্ট'ৰ চব ইপিনে আছে গতিকে আমি ইপিনে নাযাওঁ আমি যাম এই ছাইডত জাগাটো সঁচাকৈ কৈছোঁ ফ্ৰেণ্ডছ খুব ভাল লাগিছে খুব ঠাণ্ডা এটা পৰিৱেশ হয় আমিতো গুৱাহাটীত থাকোঁ ইমান হাল্লাৰ মাজত ইয়াতে পূৰা ঠাণ্ডা একদম চাৰিওপিনে গছ দেখাই গৈছে আৰু মই ওপৰতো যদি দেখাওঁ গোটেই গছে গছ পূৰা জংঘল আৰু মানুহ বেছি নাই পূৰা 2-1জন মানুহ আছে 4-5জন মান ঘূৰি আছে ইয়াতে সেইখিনিয়ে আৰু গোটেইখিনি কিজানি মেঘালয়ৰে হ'ব আছাম চাৰ্কুলৰ মানুহ মই এতিয়ালৈকে এটাও দেখা নাই আৰু আহিয়ে দেখা পালোঁ এটা হৰিণা আৰু ফ্ৰেণ্ডছ মই যিটো আপোনালোকক দেখুৱালোঁ এইমাত্ৰ সেইটো হৈছে চাম্বাৰ ডিয়েৰ এভাৰেজ ইয়াৰ যিটো হাইট আছে হাইটটো আছে 3.35ৰ পৰা 5.25 ফিট হয় আৰু এটা হৰিণা প্ৰজাতি দেখা পাইছোঁ যিটো নাম হৈছে বাৰ্কিং ডিয়েৰ আৰু মই যাম এতিয়া ওপৰলৈকে তাৰ আগতে এইটো কি দিছে হক ডিয়েৰ চ' ইয়াৰে হৈছে এইটো ডেছক্ৰিপশ্যন আৰু চাগে এই জন্তুটো আগত দেখিব পাম চ' আগলৈকে গৈ থাকোঁ আৰু এইটো কি আছে এইটো হৈছে জেকেল চ' তাৰ ঘৰত চাগে তাতে সোমাই আছে ইয়াতেতো বৰ্তমান নাই মই চালোঁ এইপিনেও আছে নেকি এইপিনেও নাই বতৰটো ডাৱৰীয়াৰ কাৰণে আৰু 1-2 বৰষুণ দি আছে চ' তাৰ কাৰণে চব মানে তাহাঁতৰ যিটো গুহা হয় বা তাহাঁতৰ যিটো ঘৰ হয় তাতে সোমাই আছে মেক্সিমাম দেখি আছোঁ মই সোমাই আছে ঘৰৰ ভিতৰত কিন্তু আপোনালোকে দেখা নাপাব কাৰণ কেমেৰাত সেইখিনি ইমান কেপচাৰ কৰিব নোৱাৰে মই দেখি আছোঁ চব গুহাত সোমাই আছে কিন্তু এতিয়া আৰু আগত যাওঁ আৰু ইয়াতো আপোনাৰ সেইটোৱে আছিলে এইটো বেংগল ফক্স এইটো হৈছে বেংগল ফক্স কিন্তু বেংগল ফক্সটো মানে এই তাতে সোমাই আছে এইটো হৈছে লেপাৰ্ড কেট কিন্তু ইয়াতে পিঞ্জৰাত সোমাই আছে সিহঁতে বহুত এনিমেল পিঞ্জৰাৰ ভিতৰতে সোমাই আছে বতৰ বেয়া কাৰণে এইটো চাব পাৰে লেপাৰ্ড এইটো লেপাৰ্ড হয় আৰু ইয়াৰ এইখিনি ডেছক্ৰিপশ্যন আৰু সেইটো হৈছে লেপাৰ্ডটো মই দেখুৱাই আছোঁ কেমেৰাত আপোনালোকে ইমান ভালদৰে গম নাপাব এইটো দেখিছে এইটো বহি আছে যেটো দেখুৱালোঁ লেপাৰ্ড আপোনালোকক এইমাত্ৰ এই লেপাৰ্ডটো দুটা আছে এটা মেল আছে এটা ফিমেল আছে আজি লাকে বেয়া নেকি মানে বহুতখিনি এনিমেল দেখা নাই চব ভিতৰতে সোমাই আছে আহি দেখা পালোঁ এছিয়েটিক ব্লেক বিয়াৰ আছে ইয়াতে আৰু কিন্তু বিয়াৰ আপোনাৰ বৰ্তমান ইয়াত নাই এইটো চাওক এতিয়া সি বৰ্তমান আধা ওলাইছে ফ্ৰেণ্ডছ বহুত দেৰি ৰখিলোঁ আৰু ইপিনে বতৰ চাব পাৰে বতৰ একেবাৰে বেয়া ফ্ৰেণ্ডছ ইয়াৰ পৰা যাওঁ আৰু মানে কি হ'ল জীৱ জন্তুবিলাক চব সোমাই আছে ওলাই নাহে ইয়াত থকা মানুহ কিছুমানে অলপমান হেৰি কৰিলে যাতে ওলাই আহে কিবা অলপমান মানে চাউণ্ড কৰিলে নাই ওলাই নাহে বৰ্তমান ফাইনেলি এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু যাই কিনে ভাল লাগিলে আহি কিনে ভাল লাগিলে ইয়াতে আৰু কথাটো হ'ল কি জীৱ জন্তু আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ তুলনাত কম আছে বহুতখিনি কম আছে কিন্তু যিটো নতুনকৈ তেওঁলোকে খুলিছে ইয়াতে আপোনাৰ 2024 27 নৱেম্বৰত মানে অপেনিং কৰিছে ইয়াতে ঠিক আছে চ' সেইটো হিচাপত 1 বছৰ হোৱা নাই চ' 1 বছৰ যিটো হোৱা নাই ইমানখিনি জীৱ জন্তু এতিয়ালৈকে আনাও নাই চ' ইন ফিউচাৰ তেওঁলোকে হয়তো ডেভেলপ কৰিব আৰু ইয়াৰ ওপৰত আৰু আপোনালোকে কমেণ্টত নক'ব আৰু বোলে ইমান দূৰ বোলে তাতে চিৰিয়াখানা চাব গৈছে বা মোৰ যিখিনি মোৰ চিনা জানা মানুহ আছে ভাই কোনো নক'বি মই তাতে কৈ দিওঁ চাব আহিছোঁ যে ইয়াতে কেনেকুৱা হয় ইয়াৰে যিটো বায়'লজিকেল পাৰ্ক যিখন খুলিছে কেনেকুৱা হয় কি জন্তু আছে সেইখিনি কেৱল চাব আহিছোঁ যিটো নতুন এটা বস্তু হয় চ' ভিডিঅ'টো চাই যদি কিবা এটা ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যিসকলে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব বাই বাই